Hey guys, welcome to my new mini vlog. আজি আহিছো অম্বুবাচী মেলা চাবৰ কাৰণে। যোৱাবাৰো আহিছিলো অম্বুবাচী মেলাত, কিন্তু ইমান মানুহ দেখা পোৱা নাছিলো। এইবাৰ এনেকুৱা মানুহ হৈছে। মই গৈছিলো মোৰ লগৰ এজনৰ লগত। আমি দুজনে তলৰ পৰা লাহে লাহে উঠি পেলাই গৈ আছো। আমি ওপৰত উঠা ট্ৰেকিং ষ্টাৰ্ট কৰিছিলো। 7টা মান বজাত আমি মন্দিৰ গৈ পোৱাতে বহুত দেৰি লাগি গৈছিল, কাৰণ ইমান ভিৰৰ মাজত গোটেই অসমৰ মানুহ এদিনত যেন একেলগে উঠি আহিছে এনেকুৱা হৈছে। চাওকচোন এবাৰ ইমান মানুহ হৈছে, পুলিচে মানে কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছে। পুলিচে এক লাইন মানে ৰখাই দি পেলাই আগৰ লাইনখিনি যাব দিছে। আমাৰো পুৰা গৰমত আমি ঘামি যাবি আমাৰ অৱস্থাই নাই। 2-3 ঘণ্টা লাহে লাহে আহি পেলাই আমি পাই গ'লো মন্দিৰ আহিলে আপোনালোকে চেণ্ডেলবোৰ তলতে থৈ আহিব। এইফালে চাওকচোন মন্দিৰৰ ভিতৰত সোমাই কিমান মানুহ আমি দেখা পালোঁ। মই অকণমান ৰখি লৈছোঁ, ৰখি লৈ পেলাই যাম আৰু মন্দিৰৰ ফালে পূজা কৰিব ইফালে আহি গ'লোঁ। চাব পাৰে মেইন মন্দিৰৰ ভিৰৰ মাজত একদম ইয়াতে গেটখন চুই মই সেৱা কৰিলোঁ। এইফালে চাওক মন্দিৰটোৰ লগত কি ধুনীয়া লাগিছে। আপোনালোকে সকলোৱে এবাৰ আহিব, মন্দিৰত ধুনীয়া লাগে আহি পেলাই একদম। মা কামাখ্যাই যেন সকলোকে ভালে ৰাখে, সকলোৰে মংগল কৰে যেন, সেইবুলি মই কামনা কৰিলোঁ।